নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সভাপতি নিৰ্বাচনৰ বাবে কোনে জিলা পৰিষদৰ সভা আহ্বান কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, উপায়ুক্ত। জিলা পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 4। তলত দিয়া কোনটোৱে জিলা পৰিষদৰ বাজেট প্ৰস্তুত কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, জিলা পৰিষদে। গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, 1970 চনত। পৌৰ নিগম আইন কেতিয়া পাছ কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, 1969 চনত। অসমত পৌৰ নিগম থকা নগৰ কেইখন? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, এখন। অসমত পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, 30 জন। 1994 চনৰ পঞ্চায়ত আইন অনুসৰি জিলা পৰিষদৰ কাৰ্যকাল কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, 5 বছৰ। 1994 চনৰ পঞ্চায়ত আইন অনুসৰি আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, 5 বছৰ। পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, 60 জন। পৌৰ নিগমৰ প্ৰধানজনক কি বোলা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মেয়ৰ। পৌৰ নিগমৰ কাৰ্যকাল কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 5 বছৰ। মুঠ কিমানটা বিষয় বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ হস্তান্তৰিত কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 40টা। ষষ্ঠ অনুসূচীৰ অধীনত জিলা পৰিষদসমূহৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 30 জন। স্বায়ত্তশাসিত অঞ্চলসমূহ কাৰ বাবে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, জনজাতিৰ বাবে। নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 5 বছৰ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল?
ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি। অসমত প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰ কিমান চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি 1968 চনত। অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 14টা। বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ বিধানসভাৰ সদস্যসকলে। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি পিয়লি ফুকন। তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি নহয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি কেশৱ চন্দ্ৰ গগৈ। উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যপালে। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য তলৰ কোনজন? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যপাল। সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধানসভাৰ একোটা সমষ্টি গঠিত হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ৭৫,০০০। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।